আজি বহুদিনেই হ'ল তোমাৰ মাতটো নুশুনা। ফোনটো হাতত লৈ ভাবোঁ, কি বুলিনো খবৰ ল'ম? তুমিনো এতিয়া মোৰ হয়ে বা কোন? কেতিয়াবা মন যায় ভাগৰুৱা উশাহটো এৰি দি তোমাৰ বুকুত মূৰ থৈ হুমুনিয়াহ এটা কাঢ়ি ক'বলৈ, তুমি অবিহনে মই কিমান অকলশৰীয়া আৰু কিমান নিসংগতা। নিসংগতাবোৰৰো এটা মিঠা বিষ থাকে। যদি ভালেপোৱাবোৰ বুকুত সজীৱ হৈ থাকে, অকলে থকাজন ইমান নিসংগতা নহ'বও পাৰে, যিমান হেজাৰৰ মাজত এজনক বিচাৰি পোৱাজন নিসংগতা। দৌৰি থকাজন ইমান ভাগৰুৱা নহয়, যিমান ভাগৰুৱা ৰৈ থকাজন।